হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বিয়া খাব যাব ওলাইছোঁ আৰু বিয়াত দৰাক কেনেদৰে সজাইছে, কইনা কেনেদৰে সজাইছে আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম। আৰু বিয়াত কাক কাক লগ পাম আপোনালোকক দেখাই যাম, চাই থাকিব মোৰ চেনেলটো। আমাৰ ভাইটি দৰা হৈছে আজি, হ'ল আমাৰ কইনা। আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাব। এইফালে আমাৰ ফিৰিজা বৰা, নমিতা, এইফালে আমাৰ টিনা, ল'ৰাৰ ভনীয়েক, লগতে ফ্ৰেণ্ডছো আছে। আমাৰ ল'ৰা ভাইক এইফালে আমাৰ অমিত। কৈ দিয়া দুষাৰমান কৈ দিয়া মোৰ চেনেলটো। এইফালে আমাৰ নিৰ্মল বিয়ালৈ বোলে একদম পুৰা লাগি আছে কামত। কৈ দিয়া। আজি বিয়া খাব আহিলো, তাৰপিছত মাহীহঁতকো লগ পালো, ভাল লাগিলে। গাইজ, আমাৰ ল'ৰা কেনেকুৱা লাগিছে ময়ো সুধি চাইছোঁ, কেনেকুৱা লাগিছে ল'ৰা কোৱা। ভাল কইনা কৈ দিয়া। ভালে লাগিছে ন? ভালে লাগিছে। ভালদৰে গোটেই জীৱনটো ভালদৰে উপভোগ কৰিবা দেই, মোৰো আশীৰ্বাদ থাকিব। বিয়া ঘৰৰ এয়া মই দেখাই দিছোঁ, বিয়া ঘৰক কেনেদৰে সজাইছে। খাবলৈ লৈছে মাছ, মাংস, এয়া দালি খাই আছে। মই খাবলৈ লৈছোঁ, খাই লওঁ চাই দিওঁ। ভাত খোৱাৰ দেখা দিছোঁ। এইফালে বুলবুল, বেবী, এইফালে আমাৰ মৰম খোৱা ভালদৰে দেই। কেনেকুৱা লাগিছে খাই চব্জিটো? বেবী কেনেকুৱা লাগিছে? ভাল লাগিছে খাই, ঠিকছে দেই, দবাই দে। আমাৰ সৰু ছোৱালীয়ে ওলাইছে বিয়ালৈ। খাই আহিলিগে বিয়া? অঁ, বিয়া খাই আহি মানুহবোৰে সৰুমণি একদম বিয়া খাবলৈ ওলাইছে। গৈ আছোঁ বিয়া। দেখাই দিছোঁ মই আপোনালোকে চাই থাকিব, চাব আৰু লগতে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।